মই ত্ৰিদীপ বৰুৱা, পোষণ সমন্বয়ক, ধেমাজি জিলা। আজি এই শুভ মুহূৰ্তত আমি পোষণ অভিযানৰ তৰফৰ পৰা সকলোকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি এই ভিতৰুৱা অঞ্চল উজনি চিচি টঙানীত আমি ধেমাজি জিলা পোষণ অভিযানৰ পোষণ মাহ, চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহৰ যি সামৰণি অনুষ্ঠান আমি সফলভাৱে ইয়াতে আজি উদযাপিত কৰিছোঁ। আজি আমি ইয়াতে আহি অতি আনন্দিত হৈছোঁ, কিয়নো আমি এখন পোষণ বাগিচা ইয়াতে শুভ উদ্বোধনী কৰিছোঁ আৰু লগতে আমাৰ পুষ্টিকৰ খাদ্য মেলা আৰু পুষ্টিকৰ খাদ্যৰ ৰন্ধন প্ৰণালীৰ খাদ্য মেলা আমি ইয়াতে উদ্বোধন কৰিছোঁ। আমাৰ এই অনুষ্ঠানত আজি আমাৰ সকলো কৰ্মী সহায়িকা তথা জিলা প্ৰশাসন তথা আমাৰ সকলো পঞ্চায়ত, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, বিদ্যালয়ৰ পৰা আমাক সহযোগিতা কৰি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি আমাৰ পোষণ মাহ শেষ দিন হয়। আমি ডিষ্ট্ৰিক্ট আৰু শিৱৰগাঁও ICDS প্ৰজেক্ট মিলি পেলাই আমি ইয়াতে পতা হৈছে। লগতে আমি নিউট্ৰি গাৰ্ডেন এটা ইনাগুৰেট কৰা হ'ল। অলৰেডি আগতে কৰা আছিলে, বেয়া হৈ গৈছিলে, এইখিনি আমি ৰিক্ৰিয়েট কৰি আমি নতুনকৈ আৰু মানে ক্ৰিয়েট কৰি আকৌ গাৰ্ডেনটো আমি ইনাগুৰেট কৰা হ'ল। লগতে খাদ্য মেলা, এই খাদ্য মেলাৰ জৰিয়তে আমাৰ শিশুসকলক আমি কেনেকৈ পুষ্টিকৰ খাদ্য দিব পাৰোঁ আৰু লগতে আমাৰ পিছপৰা অঞ্চলৰ যিকোনো ফ্লাড এৰিয়াত আমাৰ কিছুমান ফ্লাড প্ৰিপেয়াৰনেছ কৰিবলগীয়া হয়। এই ফ্লাড প্ৰিপেয়াৰনেছ কৰা সময়ত আমি কেনেকৈ খাদ্যটো বনাব লাগে, 2 দিন 3 দিন ৰাখিব পৰা শিশু খাদ্য কেনেকৈ কৰিব লাগে, এইটো আমি মানে আমাৰ এইটো অঞ্চলৰ অংগনবাড়ী নজনাটো জনা অংগনবাড়ী চেণ্টাৰৰ পৰা আমাৰ শিকা হৈছে, শ্বেয়াৰিং কৰা হৈছে। আৰু লগতে আমি ইয়াতে আমাৰ প্ৰেগনেণ্ট, নাৰ্ছিং, এডলেচন শিশুসকলক আমি কেনেকৈ বনাব লাগে এইটো আমি গাৰ্জেনসকলক বা প্ৰেগনেণ্ট, নাৰ্ছিং বা এডলেচনসকলক আমি শিকোৱা হৈছে। আৰু আমাৰ আজি মিটিংখনত আমি অতিথি হিচাপত পঞ্চায়ত AP মেম্বাৰ, GP মেম্বাৰ, জিলা পৰিষদ মেম্বাৰ আৰু TMPK লিডাৰ আমাৰ ছাৰ বাইদেউসকলকো আমি ইনভাইট কৰা হৈছিলে আৰু যথেষ্ট আমি উপস্থিত পাইছোঁ। আৰু আমাৰ প্ৰেগনেণ্ট, নাৰ্ছিং, এডলেচন আৰু আমাৰ কণ শিশুসকলে আমাৰ ইয়াত আমাক সহযোগ কৰিছে। আমাৰ এই পোষণ মাহ পতাত চবকে মই ধন্যবাদ দিব বিচাৰিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ উজনি চিচি টঙানী বা আমাৰ ডিষ্ট্ৰিক্টে আমাক সহায় কৰিছিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পোষণ মাহ আজি এটা সামৰণি অনুষ্ঠান। আমাৰ গোটেই ধেমাজি জিলাৰ 1 মাহ জুৰি আমি পোষণ মাহ হিচাপে উদযাপন কৰিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশমৰ্মে আজি 4টা বছৰে, যোৱা 4টা বছৰে গোটেই ভাৰতবৰ্ষতে গৰীব পুষ্টি দূৰীকৰণৰ কাৰণে পোষণ মাহ হিচাপে উদযাপন কৰিবলৈ আমাক নিৰ্দেশ দিছিল। তেনেকৈ আমাৰ বিভিন্ন কাৰ্যসূচীৰে গোটেই জিলাখনত আমি পোষণ মাহ উদযাপন কৰিলোঁ। আমাৰ চিচি বৰগাঁও সংহত শিশু বিকাশ আঁচনিৰ মুখ্য সেৱিকাসকলে প্ৰচেষ্টাত আমাৰ এই পিছপৰা মধ্য চিচি টঙানী পঞ্চায়তত আমি এই সামৰণি অনুষ্ঠানটো পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ এই কাৰণে যে টাউন অঞ্চলত, নগৰ অঞ্চলত বিভিন্ন অনুষ্ঠান হয়, কিন্তু এই গাঁও অঞ্চলত জনসাধাৰণৰ মাজত জনসজাগতা আনিবৰ কাৰণে তেনেকুৱা সভা সমিতি নহয়। গতিকে আমি সামৰণি অনুষ্ঠানটো আমি এটা ভিতৰুৱা জেগাত পাতিবলৈ বিচাৰিলোঁ এই কাৰণে যে আমি পোষণ মাহৰ উদ্দেশ্য আৰু ইয়াত আমি কি কৰিলোঁ সেই কথাখিনি যাতে জনসাধাৰণৰ মাজত এটা জনসজাগতা সৃষ্টি হয়। সেই গোটেই পোষণ মাহটোত আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে। আমাৰ পোষণ ৰেলী কৰা হৈছিলে। আমি বিভিন্ন ধৰণৰ নিউট্ৰি গাৰ্ডেন মানে আমাৰ ঘৰুৱা শাক পাচলিৰ যোগেদি, যিবিলাকৰ যোগেদি আমি পৰিপুষ্টি পাব পাৰি, সেই শাক পাচলিৰ এখন আমি বাগিচা বনাইছিলোঁ আৰু সেইখিনি কি পোৱা যায় সেই সম্পৰ্কে জনসাধাৰণৰ মাজত আমি জ্ঞান বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। লগতে আমাৰ মুখ্য সেৱিকাসকলে সেই ক্ষেত্ৰত নেতৃত্ব লৈছিল। আমাৰ বিভিন্ন জেগাত আমাৰ ৰেলী কৰিছিলোঁ জনসাধাৰণৰ মাজত জনসজাগতা আনিবৰ কাৰণে। আৰু লগতে আমাৰ বিভিন্ন আই মাতৃসকল যিসকলৰ গৰ্ভৱতী প্ৰসূতি, সেই প্ৰসূতিসকলে কি খাদ্য খাব লাগে সেই সম্পৰ্কে আমি সজাগতা আনিবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ পুষ্টিহীনতাত ভোগা শিশুসকল, যিসকলৰ পুষ্টিহীনতাত ভুগি আছেনে নাই তাক আমি ৱেইট কৰিছিলোঁ। ৱেইট কৰি যিসকলৰ বেছি পৰিমাণে পুষ্টিহীনতাত ভুগি আছে, যিখিনি আমি চিভিয়াৰলি মালনাৰিছ চিলড্ৰেন বুলি কওঁ, সেইখিনি আমি NRCলৈ পঠিওৱা ব্যৱস্থা। NRC আমাৰ চিলাপথাৰত আছে। আমি তাত গৈ তেওঁলোকক আমি তাত ট্ৰিটমেণ্ট কৰিছিলোঁ যাতে
যাতে তেওঁৰ পুষ্টিহীনতা দূৰ হয় আৰু অন্যান্য যিসকল শিশু আছে তেওঁলোকক আমি ৱেল লৈ তেওঁলোকক যিখিনি আমি ঘৰুৱাকৈ আমাৰ সমাজৰ বিভিন্ন প্ৰচেষ্টাত তেওঁলোকৰ পুষ্টিহীনতা যাতে দূৰ কৰাৰ ক্ষেত্ৰত কৰণীয়খিনি কৰিবলৈ আমি জনসাধাৰণৰ মাজত বা অভিভাৱকৰ মাজত জ্ঞান বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ বিশেষকৈ মুখ্য সেৱিকাসকলে মুখ্য ৰোল পালন কৰে, তেখেতসকলৰ দুগৰাকী মোৰ লগত আছে, তেখেতসকলে দুআষাৰ ক'ব।